টু পাব্লিক সাৰ্ভিচ এক্ট যিখন 2012 চনত অসমত ফাৰ্ষ্ট প্ৰৱৰ্তন কৰা গৈছিলে আৰু 2019 চনত এইখন আকৌ এমেণ্ডমেণ্ট কৰি কৰা হৈছিলে। পাৰ্পাছ অফ দ্য এক্ট মানে কি হৈছে, আমাৰ কি হয় ডিপাৰ্টমেণ্টবিলাকৰ যিমানবিলাক আমাৰ ছাৰ্ভিচ আছে, ছাৰ্ভিচবিলাক চিটিজেনে আচলতে সময়মতে নাপায়। যিটো ছাৰ্ভিচ নেকি আপোনাৰ 15 দিনৰ ভিতৰত পাব লাগে, এমাহৰ ভিতৰত পাব লাগে, সেইবিলাক ছাৰ্ভিচ বহুত দীঘলীয়া হৈ যায়। মানে তেখেতসকলে মানে বিভিন্ন ধৰণৰ কাৰণত ছাৰ্ভিচবিলাক পাবৰ কাৰণে দেৰি হৈ যায়। ফৰ এক্সাম্পল PRCখন পাবৰ কাৰণে আপোনাৰ 14 দিনত পাব লাগে, কিন্তু বহুত ক্ষেত্ৰত দেখা যায় যে সেই PRC চাৰ্টিফিকেটখন পাবৰ কাৰণে কেতিয়াবা 2 মাহ 3 মাহ 4 মাহ লাগি যায়। তো সেইটো কাৰণে মানে এই এক্টৰ আণ্ডাৰত কিছুমান যিমানবিলাক ডিপাৰ্টমেণ্টৰ ছাৰ্ভিচবিলাক যিবিলাক ছাৰ্ভিচ নটিফাই কৰা গৈছে, সেই ছাৰ্ভিচবিলাক এটা নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়া গৈছে যে এই ছাৰ্ভিচটো ইমান দিনৰ ভিতৰত ডিপাৰ্টমেণ্টে দিবই লাগিব। আৰু তাত সেইকাৰণে এই এক্টখন অনা গৈছিলে। আৰু এই কথাখিনি আগতে ধৰক আপোনাৰ চববিলাক আমাৰ মেনুৱেলি হৈছিলে। মানুহবিলাকে ধৰক বহুত দূৰ দূৰৰ পৰা তেখেতসকলে মানে এপ্লিকেশ্যন লৈ তেখেতসকলে অফিচত আহিব লাগিছিলে, ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত আহিব লাগিছিলে, আহি তেতিয়ালৈ এপ্লাই কৰিব লাগিছিলে। বহুত পইচা খৰচা আছে, সময় খৰচা আছে, গোটেই দিনটো লাগি যায়, কেতিয়াবা থাকিব লাগে। তো সেই আজিৰ কাৰণে কি কৰিছে, এই ARTPS এক্টৰ আণ্ডাৰত এটা ARTPS পৰ্টেল আগতে আছিলে। আজিকালি সেই 1 এপ্ৰিলৰ পৰা সেইটো সেৱা সেতু পৰ্টেল হৈছে। পৰ্টেলৰ থ্ৰুৱেদি চিটিজেনে কি কৰিব পাৰে, তেখেতসকলে নিজৰ যিকোনো ছাৰ্ভিচ এটা এপ্লাই কৰিব পাৰে। তেখেতে যদি ঘৰত স্মাৰ্টফোন যদি আছে, লেপটপ কম্পিউটাৰ যদি আছে, ঘৰতে বহি তেখেতে এপ্লাই কৰিব পাৰে। আৰু নতুবা অসমত বৰ্তমান 365টা আমাৰ PFC পাব্লিক ফেচিলিটেশ্যন চেণ্টাৰ আছে, য'ত নেকি ঘৰৰ ওচৰতে তেখেতসকলে হয় 1 কিলোমিটাৰ 2 কিলোমিটাৰ আঁতৰত গৈ তেখেতসকলে নিজৰ ছাৰ্ভিচবিলাক এপ্লাই কৰিব পাৰে। এটা নমিনেল এটা ফিজটো একদম নমিনেল বুলি মানে ক'ব লাগে যে 30 rupees 10 rupees এনেকুৱা ফিজ এটা দি তেখেতসকলে নিজৰ ছাৰ্ভিচটো এপ্লাই কৰিব পাৰে, য'ত নেকি তেওঁ অনলাইনত এপ্লাই কৰিলে আৰু অনলাইনত চাৰ্টিফিকেটখন তেওঁলোকে ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ল'ব পাৰে। তো এই ধৰণৰ সুবিধাবিলাক আছে। এতিয়া আজি যিটো আমি ট্ৰেইনিং অৰ্গেনাইজ কৰিছোঁ, আচলতে আমি অসমৰ প্ৰত্যেক ডিপাৰ্টমেণ্টৰ আমি প্ৰথমতে আমি টাৰ্গেট কৰিছোঁ ডিষ্ট্ৰিক্ট হেডবিলাকক ট্ৰেইনিঙৰ ব্যৱস্থা আমি কৰিছিলোঁ। আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত আমি ট্ৰেইনিং দিছোঁ। DC-বিলাক আহিব পৰা নাই যদিও ADC-বিলাকক পঠাইছিলে, যিবিলাক ADC গভৰ্নেন্স তেখেতসকলে ষ্টাফ কলেজত আমি ট্ৰেইনিং দিছিলোঁ। আৰু তেখেতসকলক মাষ্টাৰ ট্ৰেইনিং দিয়াৰ পিছত তেখেতে ডিষ্ট্ৰিক্ট লেভেলৰ ট্ৰেইনিংবিলাক অৰ্গেনাইজ কৰিছিলে। আজি ইয়াতে ৱেষ্ট কাৰ্বি আংলঙত আজি সেই একেধৰণৰ ট্ৰেইনিং এটা কৰিছোঁ, ডিষ্ট্ৰিক্ট লেভেল ট্ৰেইনিং, য'ত নেকি অল ডিষ্ট্ৰিক্ট হেডবিলাক ইয়াতে আহিছে আৰু লগতে ডিলিং এছিষ্টেণ্টবিলাক তেওঁলোকে প্ৰথমতে এক্টৰ বিষয়ে জানিব, তেখেতৰ ৰ'ল এণ্ড ৰেছপনচিবিলিটি বিষয়ে জানিছে। আৰু এই ছাৰ্ভিচবিলাক তেওঁলোকে অনলাইনত প্ৰচেছ কৰিবৰ কাৰণে আমি হেণ্ডছ অন ট্ৰেইনিঙো তেখেতসকলক দিছিলোঁ। গতিকে এই ট্ৰেইনিংটো মানে মই আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি ইয়াতে জানিছোঁ, চিটিজেনে আগত যেনেধৰণে এটা ছাৰ্ভিচ পাবৰ কাৰণে বহুত দিন ৰুব লাগিছিলে, এতিয়া ল'ব নালাগে। আৰু এইটো নহয়, এই এক্টৰ আৰু এটা বস্তু আপোনালোকে সেইটো গম পাব যে যদি ছাৰ্ভিচটো সময়মতে নাপায়, তেতিয়া চিটিজেনে পৰ্টেলৰ থ্ৰুৱেদি তেখেতসকলে এপিল কৰিব পাৰে এগেইনষ্ট DPS ডিজিগনেটেড পাব্লিক ছাৰ্ভেণ্টৰ এগেইনষ্ট এপিল কৰিব পাৰে, য'ত নেকি মানে কি যদি DPS জন যদি দুখীয়া সাব্যস্ত তেওঁ মানে কি পেনাল্টিও ভৰিব লগা হ'ব পাৰে। গতিকে এইকাৰণে আজি আমি এটা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে ট্ৰেইনিংটো অৰ্গেনাইজ কৰিছিলে আৰু আমি আহি গোটেই আজি তেখেতসকলক ট্ৰেইনিং দিলোঁ আৰু ভাল লাগিলে। আৰু আশা কৰোঁ যে চিটিজনে এইবিলাক খবৰ পালে তেখেতসকলে পইচা সময় খৰচা নকৰি ঘৰৰ পৰাই তেখেতসকলে নিজৰ ছাৰ্ভিচবিলাক তেওঁলোকে এভেইল কৰিব পাৰিব। বিলাক অনলাইন হৈ গৈছে, চব অনলাইন হৈ গৈছে, গতিকে সেইবিলাকো এপ্লাই কৰিব পাৰিব। আপোনালোকে যেতিয়া সেৱা সেতু পৰ্টেলত যাব, তাতে অন ছাৰ্ভিচেছত আপোনালোকে কাৰ্বি আংলঙত যিখিনি ছাৰ্ভিচ আছে তাতে ৰেভিনিউ পাৰ্টটো বেলেগকৈ দিয়াই আছে, তাতে আপোনালোকে এপ্লাই কৰিব। যিকেইটা ছাৰ্ভিচ এতিয়ালৈকে অনবোৰ্ড কৰা গৈছে আপোনালোকে চিলেক্ট কৰিলে গম পাই যাব কাৰ্বি আংলং আণ্ডাৰ দ্য কাউন্সিল হোৱাট আৰ দ্য ছাৰ্ভিচ এভেইলেবল থ্ৰু ARTPS পৰ্টেল অৰ সেৱা সেতু পৰ্টেল। মানে আপুনি ইণ্টাৰনেট কানেকশ্যনৰ কথা ক'ব বিচাৰিছে নেকি? ডিষ্ট্ৰিক্ট ৱাইজত যদি আপুনি ডেটাটো আপোনাৰ আমাৰ পৰা জানিব বিচাৰে, স্পেচিয়েলি ৱেষ্ট কাৰ্বি আংলং। Because most of the remote villages have not been covered by common services. Okay. Apart from the bed, আপোনালোকে যদি কমন সাৰ্ভিস সেন্টাৰ লব খোজে তেখেতলোকক VLE বুলি কয়, ভিলেজ লেভেল এণ্টাৰপ্ৰেনাৰ। সো আপোনালোকে ডিস্ট্ৰিক্টত এজন ডিস্ট্ৰিক্ট মেনেজাৰ্স বুলি থাকে CSC ফালৰ পৰা, তেখেতক কন্ট্ৰেক্ট কৰিলে আপোনালোকৰ যিখিনি ইয়ং ইউথ আছে দে কেন এপ্লাই এণ্ড get the CSC center
আৰু CSC চেণ্টাৰ অকল পাব্লিক ছাৰ্ভিচ ডেলিভাৰী বুলি নহয় বেলেগ ৰেঞ্জ অফ ছাৰ্ভিচ তেখেতলোকে ডেলিভাৰ কৰে চ' আপোনালোকে ইনফৰ্ম কৰিব পাৰে ইউথক যে তেনেকৈ ছাৰ্ভিচ ল'ব পাৰে আৰু ৰিগাৰ্ডিং আপোনাৰ ৱেষ্ট কাৰ্বি আংলঙৰ যদি চেনেৰীটো চাব যায় মই জাষ্ট 1 মিনিট ল'ম আপোনালোকৰ পৰা ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আমি টোটেল 11,521 এপ্লিকেশ্যনছ ৰিচিভ কৰিছোঁ ইন দ্য পৰ্টেল তাৰে 10,543 এপ্লিকেশ্যন হেজ বিন অলৰেডি এপ্ৰুভড ডিছপ'জ হৈ গৈছে তাৰে ৰিজেক্ট যদি হয় 482 এপ্লিকেশ্যন ৰিজেক্ট কৰা গৈছে আৰু 496 আণ্ডাৰ প্ৰচেছ আছে চ' এইটো চেনেৰীটো বহুত ভাল এজ পাৰ ৱেষ্ট কাৰ্বি আংলং যদি এজ এ ডিষ্ট্ৰিক্ট হিচাপে আমি চাওঁ Sir, regarding the reject application, Right. what will the citizen do? If application is rejected, কেতিয়া ৰিজেকশ্যনৰ কিছুমান গ্ৰাউণ্ড থাকিব পাৰে চ' গ্ৰাউণ্ডবিলাক হয় ইনপ্ৰপাৰ ডকুমেণ্টেশ্যন ছেকেণ্ডলি ধৰক যিটোৱে ছাৰ্ভিচ এভেইল কৰিব গৈছে মিছ এপ্লিকেশ্যনছ হয় কেতিয়াবা আৰু মেইনলি ডকুমেণ্টেশ্যনৰ এটা খেলি মেলিৰ কাৰণে হয় ধৰক মই আজি এজ এ এক্সাম্পল টু গেটিং এ ড্ৰাইভিং লাইচেঞ্চ আই হেভ টু 18 বছৰ বয়স হ'ব লাগে যদি মই 18 বছৰৰ তলত এপ্লিকেশ্যন এখন এপ্লাই কৰিলোঁ তেতিয়াহ'লে মই ইলিজিবল নহয় এপ্লিকেশ্যনছ ছাৰ্ভিচ এটা পাবলৈ হ'লে ইলিজিবল পাৰ্চন হ'ব লাগিব আৰু তেওঁ প্ৰপাৰ ডকুমেণ্টেশ্যন হ'ব লাগিব চ' মষ্ট প্ৰবেবলি আমি ইনে এক্ৰছ দ্য ষ্টেজ যদি চাব যাওঁ মেক্সিমাম এপ্লিকেশ্যন ডকুমেণ্টেশ্যনৰ কাৰণে ৰিজেকশ্যন আহে চ' মষ্ট প্ৰবেবলি আমি ইমান ড্ৰিল ডাউন কৰা নাই কি কাৰণে ৰিজেকশ্যন হৈছে তো আমাৰ চেনেৰীটো যদি আমাৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা থাকে তেতিয়াহ'লে ডকুমেণ্টেশ্যনৰ ইছ্যুজ কাৰণে ৰিজেকশ্যন কৰা যায় Sir, even after applying online, no, Right. there are some officers, gazetted officers, they used to take leave. And when we ask about our application, Okay. they used to say they are on leave. অ'কে So such a complaint used to come again Okay, okay. after providing. তাৰ কাৰণে মই ইয়াত মই ট্ৰেইনিঙত মই কাভাৰ কৰিছিলোঁৱে যে কিবা কাৰণত অফিচাৰ এজন তেওঁ বা মানুহজন ব্যক্তিজন তেখেতে ছুটীত যাব পাৰে কিন্তু তেখেতৰ ছিটটো কেতিয়াও খালী নাথাকে তেখেতে চাৰ্জত দিয়া থাকে এজ পাৰ ARTPS এক্ট মতে তেখেতে ছুটীত গ'লেও নগ'লেও কিন্তু ছাৰ্ভিচটো তেওঁ সময়মতে পাবই লাগিব যদি এতিয়া মই PRCৰ কথা মই কৈছোঁ 14 দিনৰ ভিতৰতে ছাৰ্ভিচটো চিটিজেনে পাবই লাগিব তেখেতে ছুটীত 15-20 দিনৰ কাৰণে ছুটীত গ'লেও কিন্তু তেওঁৰ ঠাইত কোনোবা বেলেগ এজন থাকিব তেখেতে গোটেইখিনি কাম কৰিব গতিকে ইয়াত আগৰ নিচিনাকৈ কোনো ধৰণৰ ইয়াত মানে এক্সকিউজ এতিয়া দিব নোৱাৰিব নিৰ্দিষ্ট সময়ৰ ভিতৰত ছাৰ্ভিচবিলাক দিবই লাগিব এজ পাৰ এক্ট